গাইজ তো মই দিজ্যোতি আৰু আপোনালোকক সকলোকে মোৰ অন্যতম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি হৈছে আমাৰ শ্বুটিঙৰ লাষ্ট ডে আৰু মই মানে ৰাতিপুৱা আহিছোঁ প্ৰায় 9টা মানত পাপুহঁতৰ তাত। পাপু আৰু মই আহিছোঁ মানে আমাৰ জেঠীমাহঁতৰ তাত। আৰু আজি মানে বহুত কাম আছে। প্ৰথমতে মোৰ গাড়ীখন ধুব লাগে, বিৰাট লেতেৰা হৈছে এইকেইদিন বৰষুণ আহি থকা কাৰণে। আৰু ইফালে পাপুই মানে বাচন ধুই আছে পুৰা। মানে ইয়াত ৰাতিপুৱা মানে ইয়াৰ ডিউটি থাকে। কি ডিউটি? মৰ্নিং ডিউটি মানে ফাৰ্মৰ। বহুত আপোনালোকক দেখাম পাপুৰ ফাৰ্মখন এবাৰ নে কি? আজি দেখাই দিম আৰু আমাৰ ছাবস্ক্ৰাইবাৰক। এইবাৰ কি এইবাৰ পানী দিয়া কাৰ্যসূচী পানীখিনি দিম মানে ছালত আছা কিন্তু ইয়াত ছাল মেইনটেইন কৰিছা কিন্তু ঘৰত থাকিও। আৰু এয়া এতিয়া পাপুই আমাৰ মুৰ্গীবিলাকৰ কাৰণে পানীবিলাক নি আছে না কি পাপু? অলপ দেখাই দিওঁ নেকি ফাৰ্মখন? তোমাৰ ফাৰ্মখন দেখাই দিম ৰাইজক। এই চাই ল গাইজ। আপু ব্ৰইলাৰ না লোকেল? এইটো লোকেল নেকি? তো এতিয়া পাপুই আমাৰ টাববিলাকত পানীবিলাক লৈ ল'লে মুৰ্গীবিলাকৰ কাৰণে নহ'ব। এইবাৰ কি দানা? দানা নেকি? চাওঁ কেনে কেনে চাওঁ দেখাই দিছোঁ অলপ দেখাই দি। বা খাব পাৰি কিন্তু ন? চেণ্টটো বিৰাট ভাল লাগে কিন্তু শকত হয় ন? এই মুৰ্গীগিলা চলিবলিগিলা চাব পাপু হয় গেছি দে। হা তই গাইজ ভিডিঅ'টো চাই থাকক, বহুত নলেজেবল ভিডিঅ' হ'বলৈ গৈ আছে আজি না কি? পাপু সুধিম আজি মুৰ্গী কিমান আছে, কি কেনেকৈ আপোনালোকে ফাৰ্ম এখন কৰিব পাৰে না কি? পাপু কবি না? বঢ়িয়া। শেষ দে আৰু হেঁচামান ধৰলা দে তোক আজি গোটেই মাহানে। ইয়ে ৰাম বাপৰে বাপ। ইফালে নহয় দিছি ইফালে আহিছি এটা দলি মাৰি দিং ৰ ইফালা। ই ৰাম শেষ খতম। শেষ দে আৰু বাপৰে বাপ। যা বাপা যা। এটা কি চুইমিং পুল বাছা? চুইমিং পুল বাছা যা তই কি মানে মুৰ্গী? এইটো বেলেগ নেকি বাবু? এইটো প্ৰজাতিটো বেলেগ। ক'ৰ পৰা আনছা? এইটো মানে আত্মাখানৰ লগত একে নহয়, মিলবা নৰে। কিচাখান ছুটি দীপে মোক অলপ হেল্প কৰি আছে। देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल। আৰু মোৰো মানে গাইছ এটা ডিউটি পৰিল। মানে মই মুৰ্গীকেইটা ইফালে আহিলে মই খেদি দিব লাগিব। বিৰাট ডাঙৰ ডিউটি দেই পাপু। যা বঢ়িয়া আহে নাইবি। আৰু এতিয়া পানী দিয়া কাৰ্যসূচী মানে শেষ হ'ব আৰু। পাপু এটা প্ৰশ্ন সুধিম মানে তোমাক, ইয়াতে মানে মুৰ্গী কিমানটা আছে? ইয়াতে মুৰ্গী 3,500। 3,500? বাপৰে। বাকী মুৰ্গীবিলাক এনে কিমান দিনমান ৰখা হয়? এতিয়া 3 মাহ 8 মাহ তাৰপিছত মানে বিক্ৰী কৰি দিয়া হয়? এনে সৰুতে আনা আৰু এইবিলাক একদম কিমান সৰু একদম ডাঙৰ হৈছে চোন ন? কিমান কেজিমান হৈছে এটাত? 800-900। এনে কিমান কিলোমান হ'লে বিক্ৰী কৰা যায়? 1 কেজি? আচ্ছা বাৰু। আৰু পাপু হেৰি এটা কথা সুধো মানে, এইখিনি বেলেগ আৰু এইখিনি বেলেগ মানে কি বেলেগ নেকি? বেলেগ নহয়, একে মানে সেইকেইটা মানে অলপ টোপনি পায়, এই বেমাৰী টাইপৰ অলপ। সেইকাৰণে সিহঁতক মানে বেলেগ মানে অলপ দানা খাব। আৰু এই কি এনেকে মানে মৰেও নেকি? মানে বাপৰে। এতিয়া 3,500 মৰিল আৰু 3টা মৰি থাকে মাজে মাজে। ঠাণ্ডা দিনত প্ৰব্লেম হয় ন বাবু? ঠাণ্ডা দিনত। আৰু এনে ব্ৰইলাৰ ভাল নে লোকেল ভাল? ব্ৰইলাৰ ভাল ন? এই এইকেইটা বিৰাট বজ্জাত। হা তো এইখনে আছিল পাপুহঁতৰ ফাৰ্মখন। পাপু ফাৰ্মখন তুমি অকলে চোৱা চিতা কৰা নে? মই অকলে। পাপুৱে অকলে। আৰু কেই টাইম মানে ডিউটি? পুৱা একবাৰ আৰু গধূলি একবাৰ। ডিউটি পুৱা এবাৰ আৰু কেতিয়াবা দিনতো দিব লগা হয়। তো কেনেকুৱা অনুভৱ ফাৰ্মখন কৰি? বঢ়িয়া না? ভাল লাগে না? ভাল লাগে। মুৰ্গীবিলাক অলপ মিলিজুলি থাকিলে ভাল লাগে। গাঁও চাল মৰম চৰম কৰে, আছো দে বঢ়িয়াকে। তো এইখনে আছিল। তো এতিয়া আমাৰ আৰু এটা কাম আছে। কি কাম? এতিয়া ফাৰ্ষ্ট টাইম মই খাব মোৰ এইটো কি আছে? বাপৰে বাপ। তহঁতৰ ঘৰখনত কি চিৰিয়াখানাখন বুজিছা নেকি? নয় বহু আছে, এই মুৰ্গী ফাৰ্ম, ইফালে ছাগলী। বাপৰে বাপ। ইফালে কি বাৰী পিছফাল ইফালে আৰু কি কৰা মানে? মানে পঢ়টো। বাপৰে বাপ দে। তো এতিয়া স্কুটিখন ধুব লাগে। চাওক স্কুটিখনৰ অৱস্থা চাওক কিমান লেতেৰা হৈছে। এই কৰিছে চব সিদিনা। আৰু এইটো কি তোৰ চলটো নেকি? বা বেলেগ মৰম লাগে ন?
তো বাপু স্কুটিখন ধুব লাগে এতিয়া देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं তো গাইজ গাড়ীখন ধোৱা কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি গা চা ধুই কিবা কিবি খাই দেন ওলাই যাওঁ নে কি বাবু হয় না তো এতিয়া আমাৰ গা ধোৱা কামটো আছে বিৰাট ঠাণ্ডা কিন্তু সেয়ে কৰি থাক মোৰ একো নাই দেই মাৰে নাকে দে তো আপোনালোকক লগ পাই আছো একদম গা চা ধোৱাৰ পিছত বিৰাট ঠাণ্ডা গাইজ উপায় নাই ধোৱাটো লাগবই গৰম পানী আছে তহঁতৰ নাই দেই মটৰৰ পানী দি গা ধুব লাগিব वो तो रुके हैं क्योंकि बारिश तो आनी है ना তো গাইজ এতিয়া আমাৰ গা চা ধোৱা পুৰা হৈ গ'ল আৰু এতিয়া পুৰা ৰেডি হৈ গ'লো যাবৰ কাৰণে মানে আজি অকণমান দেৰি হৈ গ'ল 12টা বাজিলে তো যিহেতুকে আজি আমাৰ লাষ্ট শ্বুট তো এটা চিনে আছে বেছি চিন নাই অকণমান আছে তো সেইখিনি কৰিম আৰু ৰাতি চাগে এটা অমৰৰ চিন হ'ব আৰু ইফালে বাপু পুৰা দেৰি হৈ গ'ল ন আমাৰ পুৰা দেৰি হৈ গ'ল বলা অমনে পুৰা ফোন কৰি আছে তো যাই থাকোঁ এতিয়া মানে ফাৰ্ষ্ট অফ অল মিৰ্জালৈ যাম তাৰপিছত দেখাই থাকিম আৰু গাড়ী পুৰা চিকচিকীয়া হৈছে ন বাপু একদম এই বঢ়িয়া চুলি তুলি কি কৰি ল'লি দেখোন ছালটো মেন্দে তোমাৰ মানে পুৰা ব্লেক বলা কেনে লাগিছে বঢ়িয়া ধুনীয়া একদম কমেন্ট কৰি জনাবা দি একবাৰ কমেণ্ট কৰি জনাব বাবুক কেনেকুৱা লাগিছে গাইজ আৰু আমৰে ফোন কৰিছে শেষ দে আজি তো গাইজ এতিয়া আমি লোকেশ্যন আহি পালোঁ আৰু আমাৰ মানে বহুত দেৰি হ'ল কত মানে ভ্লগ ষ্টাৰ্ট নকৰিলোঁ কোনো নাই চা কেমেৰাত गजब बेइज्जती है তো গাইজ এতিয়া আমি লোকেশ্যন আহি পালোঁ আৰু ইফালে আহি পালে জুচু ইমান টাইম ৰখাইছে ভগৱান অলপ টাইম ৰখিছে নেকি অলপ টাইম একো নাই অলপ টাইম ৰখিলা পাপু আছে কেমেৰা ফিটিং ইফালে হৈছে অমৰ আছে তো আজি আমাৰ লাষ্ট ডে হয় তো এতিয়া আমি শ্বুট ষ্টাৰ্ট কৰোঁ দেন দিয়া যোন ভিডিঅ'ত ক্লিক ইমান আৰু মনৰে কথা ৰাখি মুঠত সামৰি মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি কিমান 2 hours later. তো আমাৰ মানে চিনটো প্ৰায় শেষ খবৰ হ'ল আৰু দুটামান ক্লিপ বাকী আছিলে আৰু ইফালে জুচুৰ ক্লিপ শেষ হৈ গ'ল আৰু ইফালে মোৰ দুটামান আছে অমৰে কি কৰি আছা হা অলপমান এই মানে টাইট দিব লাগিব অলপমান আৰু এতিয়া মানে আমাৰ এটা বেটাৰী চেঞ্জ হ'ল আৰু এটা বেটাৰী মানে আছে আৰু তো এতিয়া ফিনিছ কৰি পেলাই আপোনালোকক লগ পাই আছোঁ তো গাইজ আজি তেনেকৈ আৰু বিহাইণ্ড দ্য চিন লোৱা নাই মানে অলৰেডি আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছোৱে তো আজি এনেই আৰু অকণমান কিবা কিবি দেখাই আছোঁ তো ফাইনেলি আমাৰ শ্বুটখিনি কমপ্লিট হ'ল জুচু অমৰ ইফালে আহি যা তো এইটো ভিডিঅ'টো আপলোড দিয়া মানে আপোনালোকে ইতিমধ্যে আমাৰ শ্বৰ্ট ফিল্মখন চাই উঠিছে আৰু চাগে গম পাইছে যে মই তাক বিয়া কৰালো মানে বিয়া কৰালে বুলি গম পালে তো কেনেকুৱা লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগে ন একচুৱেলি মানে কেনেকুৱা লাগিলে এনেকুৱা লাগিলে তো কিবা কোৱা কিছু অলপমান ভাল লাগিলে লাইক কৰিব আমাৰ লগত কাম কৰি কেনেকুৱা লাগিলে সেইটোও কোৱা হা ভাল লাগিলে ন তো এইখিনি আৰু আমাৰ মানে ৰাতি অকণমান শ্বুট আছে আপোনালোকক দেখাম আজি মানে কেতিয়া ঘৰত যোৱা ঠিক নাই আৰু নে কি তো আমাৰো এটা শ্বুট আছে চ' সেইখিনি কৰি লওঁ তো গাইজ ৰাতিপুৱাৰ পৰা মানে আমি একো খোৱাই নাছিলোঁ আৰু অকণমান আগতে আমি কিবা কিবি অকণমান খালোঁ আৰু ছোৱালীজনীও বহুত আগতে গ'ল তো আমি মানে ৰৈ আছোঁ এটা নাইট শ্বুটৰ কাৰণে মানে অকণমান গধূলি হ'লে আমি আৰম্ভ কৰি দিম পাপু আছে ইফালে পাপু আমি অকণমান পিছত আৰম্ভ কৰিম নে কি আৰু এই অমৰ আছে সেইফালে আপোনালোকক দেখাই আছোঁ এই অমৰে এইফালে দূৰত গৈছে স্ক্ৰিপ্ট পঢ়িব কিন্তু সেই সি চাচোন কি কৰি আছে সি ফোনহে কৰি আছে দে ইয়াৰ আৰু এই ভ্লগটো মই কৰি আছোঁ 22 তাৰিখে আৰু আমি মানে যিখন শ্বৰ্ট ফিল্ম কৰি আছোঁ সেইখন শ্বৰ্ট ফিল্ম ৰিলিজ দিম বুলি ভাবিছোঁ 25 তাৰিখ তো মাজত আছে মাত্ৰ 2 দিন তো 2 দিনত কিমানখিনি এডিটিং মই কমপ্লিট কৰিব পাৰোঁ নাজানো আৰু আজিৰ পৰা মই এডিটিং ষ্টাৰ্ট কৰিম তো অকণমান পিছতে আমি শ্বুটখিনি ষ্টাৰ্ট কৰি দিম মানে অকণমান ৰাতি হ'লে শ্বুটখিনি কৰিব লাগিব যদিকে ৰাতিৰ চিন হয় তো ইফালে পাপুও আছে তো অমৰ আছোঁ মই আছোঁ যদিকে 3 জনেই আছোঁ মানে অমৰৰ চিনটো আছে বাকী পাপু বা মই কেমেৰা কৰিলোঁ তো তেনেকৈ দেখাই থাকিম তো এতিয়া আমি নাইট শ্বুটখিনি ষ্টাৰ্ট কৰি দিওঁ তো এইটো লোকেশ্যনতে আমি কৰিম ধুনীয়া লোকেশ্যন হয় তো ৰাতি মানে ভাল লাগে আৰু ভিউটো তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ আমাৰ স্ক্ৰিপ্টটো পঢ়ি আছে তো অকণমান চিন আছে চ' চিনখিনি শেষ হোৱাৰ পিছতে আজিৰ পৰা মই হা অলপমান দীঘল আছে নেকি এই একো নাই দে তো এইখিনি হোৱাৰ পিছতে আজি আকৌ মই এডিটিং ষ্টাৰ্ট কৰিব লাগিব আজিৰ পৰা যিমান সোনকালে পাৰোঁ 25 তাৰিখৰ আগত ফিনিছ কৰিব লাগিব ঠাণ্ডা গাইজ বহুত এতিয়াহে অনুভৱ কৰিছোঁ একচন মই তোমাক সদায় ফোন কৰিম বুলি ভাবোঁ কিন্তু মই তোমাক সদায় ফোন কৰিম বুলি ভাবোঁ কিন্তু সাহস নহয় আৰু এতিয়া তোমাৰ কথা ভাবি ভাবি মই ড্ৰিংকছ কৰিব লৈছোঁ চিগাৰেট খাব লৈছোঁ পাগল নেকি তুমি কি এইবোৰ ড্ৰিংকছ কৰিব লৈছা তুমিতো মোৰ পৰা सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी
তো গাইজ ফাইনেলি আমাৰ শ্বুটখিনি কমপ্লিট কৰা হ'ল আৰু এতিয়া প্ৰায় বাজিলে 8টা মানে বাজিলে তো মোৰ ঠাণ্ডা লাগিছে বহুতখিনি তো আজি ভ্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু আমাৰ এইখন শ্বৰ্ট ফিল্ম যিসকলে চাইছে অলৰেডি তো সকলোৱে যেন এটা শ্বেয়াৰ কৰি দিয়ে কাৰণ গমেই পাইছে ইমান ৰাতি এই ঠাণ্ডাত আমি ইমান কষ্টত ভিডিঅ' এটা কৰি আছোঁ তো প্লিজ শ্বেয়াৰ এটা কৰি দিব তো নতুন এটা ভিডিঅ'ত লগ পাম মানে নতুন ভ্লগ এটাত তো আজিলৈ বাই বাই লাইক কৰিব শ্বেয়াৰ